নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ যেহেতু আজি আছামিজ 2025 চনৰ SSLC পৰীক্ষাত আজি আছামিজ আছিল, কমন পৰিল নে নাই তোমালোকৰ মই ভিডিঅ' দিয়াবৰ আৰু সহজ হৈছে নে টান হৈছে মোৰ পেপাৰখন চাই লওঁ আৰু অলপমান কিছুমান ডিছকাছ কৰোঁ বলা। গ্ৰুপ এত প্ৰথমে 1 নম্বৰ হৈছে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন, খ নম্বৰ দিছে কিয়ে অসমীয়া জাতিক অধিকৃত কৰিলে। এইকেইটাতো 1 নম্বৰে বহুত কমন পৰিছে আৰু ইয়াত দিয়া আছে চমু উত্তৰ যিকোনো দুটা। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল, এইটো উদ্যোগী হোৱাত আছে 1 নম্বৰ আৰু ইয়াত আছে 3 নম্বৰ ছাত্ৰ ছাত্ৰীসকল উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়, এইটো তোমালোকৰ কিতাপত আছে। এইবাৰ পেপাৰখন বহুত সহজ আহিছে মোৰ মতে 2024 চনতকৈ আৰু ইয়াত দিয়া আছে অতি চমু উত্তৰ দিয়া। ইণ্টাৰনেটৰ তিতা মিঠা পাঠীৰ লেখক কোন, এইটো তোমালোকে নিশ্চয় জানা আৰু খ নম্বৰ দিছে অৰুণিমা সিংহাৰ ঘৰ ক'ত আছিল, এইটো তোমালোকে নিশ্চয় জানা। ইয়াত দুটা লিখিলে 2 নম্বৰ পাই যাবা। তোমালোকৰ পেপাৰখন অলপ চাই যোৱা। ইয়াত 12 নম্বৰ তোমাৰ চৰণ 2 মোৰ মহাধন, এইবিলাক তোমালোকৰ ভাবিব গ'লে 2024 চনৰ 2023 চনৰ পেপাৰত কৰি এইবাৰ 2025 চনৰ পেপাৰখন বহুত সহজ হৈছে আৰু আশা কৰোঁ তোমালোকে ধুনীয়া কৰি লিখিছ আৰু পাছ কৰাৰ বহুত আশা আছে। আৰু এইটো যোৱা ৰাতি মই 11টা বজাত এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে তোমালোকৰ এই দুটা আহিব মেট্ৰিক পৰীক্ষাত 100% মই এটা কমন দিছিলোঁ। বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা, এইটো মই কমন দিছিলোঁ যোৱা ৰাতি 11টা বজাত আহিছে। আৰু 20 নম্বৰ দিছে তোমাৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা, এই দুটা কমন পৰিছে। চব তোমালোক কমন পৰিছে আৰু এইটো ধৰ জাৰু ধৰ বাইৰ পৰা দিছে আৰু নেক্সট পেজলৈ যাই চাওঁ, এইবিলাক তোমালোকৰ চব কমন ইমান সহজ আহিছে ধৰিব পৰা নাযায় যে ইমান সহজ কৰি দিছে তোমালোকৰ পেপাৰখন। এয়া চোৱা আৰু তোমালোকক 29 নম্বৰ মই কমন দিছিলোঁ যে সূত্ৰ লিখি উদাহৰণ দিয়া দুটা আহিব যিকোনো 4 নম্বৰ থাকিব। তোমালোকৰ চোৱা এই 3টা আহিছে, 3টাৰ যিকোনো দুটা লিখিব দিছে। পয়াৰ আৰু লেচাৰীটো মই কমন দিছিলোঁ। আশা কৰিলোঁ তোমালোকৰ মেট্ৰিক পৰীক্ষা ভাল হ'ল আৰু কিছুমান ছাবজেক্টৰ মই ভিডিঅ' আনিম কমন ভিডিঅ' তোমালোকে ভালদৰে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।